প্ৰতিবাদ নহয়, গোটেই অসমবাসী ৰাইজৰ প্ৰতিবাদ। গোটেই অসমবাসী ৰাইজে জানিব বিচাৰিছে গৌৰৱ গগৈৰ আমাৰ চিৰবৈৰী আমাৰ দেশ পাকিস্তানৰ লগত কি সম্পৰ্ক। তেওঁৰ এই পাকিস্তানৰ গোপৰ সম্পৰ্ক, তেওঁৰ পত্নী পাকিস্তানৰ বেতনভোগী কৰ্মচাৰী ভাৰতবৰ্ষত থাকে আৰু তেওঁ 10 দিনটো পাকিস্তানত অজ্ঞাতভাৱে আছিলে। সেই 10 দিন কিয় গৈছিল, ক'ত আছিল, কথা তেওঁ ৰজা কৰক। আৰু এই প্ৰশ্নটো অকল আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নহয়, গোটেই অসমবাসী ৰাইজৰ প্ৰশ্ন। কংগ্ৰেছ দলৰ সৰ্বোচ্চ ব্যক্তিজন তেওঁৰ পাকিস্তানৰ লগত সম্পৰ্ক মুখ্যমন্ত্ৰী মহোদয় সংবাদ মেলযোগে ৰাজহুৱা কৰিছে আৰু এই কথাটোৰ উত্তৰ বিচাৰি আমি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আৰু সচেতন ব্যক্তিসকলে ৰাজপথলৈ ওলাই আহিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই তাৰ সদুত্তৰ দিয়ক। তেওঁ পাকিস্তানৰ লগত সম্পৰ্ক ৰক্ষা কৰিছে। আমাৰ পাকিস্তান চিৰবৈৰী দেশ, শত্ৰু দেশ আৰু অসমৰ ভাৰতৰ বিৰুদ্ধে অনবৰতে উৎসাহ ৰচনা কৰা, অভিসন্ধি ৰচনা কৰা পাকিস্তান নাগৰিক আলী টকিৰ শ্বেখ, তেওঁৰ লগত গৌৰৱ গগৈৰ কি সম্পৰ্ক, তেওঁৰ পত্নী এলিজাবেথৰ কি সম্পৰ্ক, এই কথাবোৰ আজি অসমৰ জনসাধাৰণে এই কথাবোৰৰ প্ৰশ্নৰ উত্তৰ বিচাৰিছে। আমাৰ মোদী ডাঙৰীয়াৰ চৰকাৰ গঠন হোৱাৰ পিছত এলিজাবেথ ডাঙৰীয়ানীয়ে পাকিস্তানক এটা প্ৰতিবেদন দাখিল কৰিছিল। সেই প্ৰতিবেদনত তেওঁ বহু মানে স্পৰ্শকাতৰ কথা উল্লেখ কৰিছে যে ভাৰতীয় IB ৰিপৰ্টৰ তেওঁ উদ্ধৃতি দিছে। সেই ৰিপৰ্টৰ উদ্ধৃতিত এতিয়া তেওঁলোকে ইয়াতে গোপনে কাম কৰাৰ কাৰণে তেওঁলোকে এটা প্ৰতিবেদন দাখিল কৰিছিল। আগতে কি কাম কৰিছিল যে এতিয়া গোপনে কৰিব লগা হ'ল। গতিকে আগৰ কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁলোকে কি সুবিধা লৈছিল, বিজেপি চৰকাৰৰ দিনত সেই সুবিধা নোপোৱা কাৰণে তেওঁলোকৰ কি গোপনৰ অভিসন্ধি তেওঁলোকে কৰিলে, সেই সকলো কথা আজি SIT ৰিপৰ্টত জল পটপটকৈ ওলাইছে। এতিয়া আমি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আমাৰ অসমবাসী ৰাইজে এইটো গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰশ্ন কৰিছোঁ যে আপুনি পাকিস্তানৰ লগত সম্পৰ্ক ৰাজহুৱা কৰক, নহ'লে আপুনি ৰাজহুৱা জীৱন পৰিহাৰ কৰক। আৰু ৰাজহুৱা জীৱন পৰিহাৰ কৰিলে নহ'ব। যিটো সময়ত মোদী ডাঙৰীয়াই দেশখনক শক্তিশালী কৰা, কূটনৈতিকভাৱে, সামৰিকভাৱে, অৰ্থনৈতিকভাৱে, সাংস্কৃতিকভাৱে দেশখনক শক্তিশালী কৰাৰ কাৰণে দিনে নিশাই এক কৰিছে, সেইখিনি সময়ত কংগ্ৰেছ দলে দেশখনক দুৰ্বল কৰাৰ কাৰণে আমাৰ শত্ৰু দেশ পাকিস্তানকে আদি কৰি বিভিন্ন শত্ৰু দেশৰ লগত তেওঁলোকে সম্পৰ্ক ৰক্ষা কৰি অকল তেওঁলোকৰ চকীখন দখল কৰাৰ কাৰণে দেশখনক ভাঙি দুৰ্বল কৰাৰ এক অভিসন্ধি তেওঁলোকে ৰচনা কৰিছে। এই অভিসন্ধি এতিয়া ৰাজহুৱা হৈছে আৰু এই অভিসন্ধি তেওঁলোকে কি ধৰণে জড়িত আছে গৌৰৱ গগৈ ডাঙৰীয়াই ৰাজহুৱা কৰাত আমাৰ প্ৰশ্ন উত্থাপন হৈছে। এই প্ৰশ্নৰ উত্তৰ গৌৰৱ গগৈ ডাঙৰীয়াই দিব লাগে। নলবাৰীবাসী ৰাইজে বিচাৰিছে যে গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তানৰ লগত যি সম্পৰ্ক অটুট ৰাখিছে তাৰ সমুচিত উত্তৰ দিয়ক। আমাক উত্তৰ লাগে। 10 দিন অজ্ঞাতবাস কৰিছিল যিগৰাকী ব্যক্তিৰ প্ৰতিটো দিনৰ কাৰ্যসূচী সামাজিক মাধ্যমত আহে। সেই 10 দিনৰ কাৰ্যসূচী আমি দেখিবলৈ নাপাওঁ। তেখেতে সিদিনাখন কৈছিল কোনোবা এটা চেনেলত যে তেখেতে কোভিডৰ সময়ত তাত গৈছিল, কিন্তু তেখেতৰ পৰিয়ালে, তেখেতৰ পত্নীয়ে তাত চাকৰিত থকা বুলি গৈছিল, কিন্তু আমি আজি তথ্যত পাইছোঁ যে সেই সময়ত তেখেতৰ পত্নীয়ে তাত চাকৰি কৰি থকা নাছিল। তেখেতে ফুৰিব যোৱা বুলি কৈছিল, তাৰপিছত ফুৰিব যোৱাৰ পিছত পত্নীয়ে অসুবিধাৰ বাবে ঘূৰি অহা বুলি কৈছিল। এগৰাকী স্বামীয়ে পত্নীৰ লগত ফুৰিব যোৱাৰ পিছত পত্নীগৰাকীৰ অসুবিধা হৈ ঘূৰি আহিব আৰু স্বামীগৰাকীয়ে তাত 10 দিন থাকিব। এই ধৰণৰ নোহোৱা নোপোজা কথাবিলাক অসমবাসী ৰাইজে শুনিবলৈ নিবিচাৰে। গতিকে তেখেতৰ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসমূহ কথা, মই সেইবিলাক ক'বলৈ নাযাওঁ, সকলোৱে জানে। যিখিনি কথা তেখেতৰ বিৰুদ্ধে কৈছে, সেই যিটো SIT প্ৰতিবেদন ওলাইছে, প্ৰতিটো কথাৰ উত্তৰ, সমুচিত উত্তৰ অসমবাসী ৰাইজে বিচাৰিছে। আৰু অসমবাসী ৰাইজে বিচৰাৰ নিচিনাকৈ নলবাৰী ৰাইজে বিচাৰিও আজি প্ৰায় 12,000তকৈ অধিক ব্যক্তিয়ে প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছে যে গৌৰৱ গগৈৰ উচিত বিচাৰ আমাক লাগিবই।